আজি ওদালগুৰিৰ চাৰিওটা বিধানসভা সমষ্টিৰ অন্তৰ্গত 10টা পৰিষদীয় সমষ্টিৰ 112টা অনুষ্ঠান প্ৰতিষ্ঠানক 3,46 লাখ টকাৰ আমি সাংসদ পুঁজিৰ অনুদান 2025-26 এই বিত্তীয় বৰ্ষত প্ৰদান কৰিছোঁ অনুমোদন পত্ৰ। আৰু এইকেইদিনৰ ভিতৰতে এই 112টা অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকৰ যি কামৰ কাৰণে আঁচনি মঞ্জুৰ হৈছে এইখিনিৰ আধাৰশিলাও স্থাপন কৰিব আৰু কামৰ শুভাৰম্ভণি কৰিব। গোটেই আমি পোৱা যি 5 কোটি টকা এইবাৰ মই BTC নিৰ্বাচন আৰু মোৰ বিভিন্ন কমিটমেণ্টৰ কাৰণে পূৰা 5 কোটি টকা কেৱল এই 6টা বিধানসভা সমষ্টিত BTR অন্তৰ্গত 6টা বিধানসভা সমষ্টিত সম্পূৰ্ণ 5 কোটি টকাৰ 159টা অনুষ্ঠানক আমি প্ৰদান কৰিছোঁ। আমি ইয়াৰ আগতো বিলাইছোঁ, তেতিয়াতো চমক নাছিল। 6টা সমষ্টিত দিব BTR সেইকাৰণে এইটো আগৰে প্ৰতিশ্ৰুতি আছিল, মানে নতুন কোনো প্ৰতিশ্ৰুতি নহয়। এইটো আগৰ বিভিন্ন ৰাইজৰ আবেদন নিবেদনটো আৰু বহুত আছে, তাৰ ভিতৰত এটা অংশহে আমি দিব পাৰিছোঁ, বাকীসকলৰ আবেদন নিবেদন বহুত আছে। তথাপিও চেষ্টা কৰিম। সাংসদ পুঁজি যিহেতু এটা সীমিত এটা পুঁজি, গতিকে সীমিত পুঁজিৰে যিমানখিনি পৰা যায় আমাৰ ব্ৰহ্ম থানচালি, বাথৌ থানচালি, শিৱ মন্দিৰ, কালী মন্দিৰ, বিভিন্ন স্কুলৰ বা কলেজৰ বিভিন্ন অনুষ্ঠানত আমি এই ক'ৰবাত নেপালী সাহিত্য পৰিষদকো দিছোঁ বা সাহিত্য সভাক দিছোঁ, অসম সাহিত্য সভাকো কোনোবা আঞ্চলিক শাখাক দিছোঁ। এনেধৰণে বিভিন্ন দল সংগঠনৰ আমি তেওঁলোকৰ আবেদন অনুযায়ী এই সাংসদ পুঁজি প্ৰায় 5 কোটি টকা আমাৰ 2খন জিলাত 6টা বিধানসভা সমষ্টিত 16টা পৰিষদীয় সমষ্টিত আমি বিতৰণ কৰিছোঁ। বেমাৰ আজাৰৰ কাৰণে এবাৰ 3 শতাধিক আমাৰ চেক সাজু হৈ আছে, এইকেইদিনৰ ভিতৰতে আমি বিতৰণ কৰিম। প্ৰাৰ্থী আমি মোটামুটি আমাৰ প্ৰাৰ্থী চয়নৰ যি প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়া কিছু আগবাঢ়িছে, কিন্তু চূড়ান্ত চয়ন প্ৰক্ৰিয়াৰ কাৰণে আমাৰ হাতত অলপ সময় আছে। গতিকে 20ৰ পৰা 25ৰ ভিতৰত আমি আমাৰ বাকী কামখিনি যি আমাৰ ছাৰ্ভে ইত্যাদি হৈছে তাৰ প্ৰতিবেদনখিনি আমি সকলোৱে অধ্যয়ন কৰাৰ পিছত আমাৰ যি কৰ্ণধাৰ সমিতি হৈছে, কৰ্ণধাৰ সমিতি বা নিৰ্বাচন সমিতিয়ে এটা চূড়ান্ত এটা ৰূপ দিব। কিমানটা সমষ্টিত দিয়াৰ সম্ভাৱনা? আজিলৈকে এতিয়ালৈকে আমি কোনো তেনেকুৱা নিৰ্দিষ্ট সংখ্যা স্থিৰ কৰা নাই। আমাৰ নিৰ্বাচনৰ যিটো ৰাইজৰ জনসমৰ্থন দেখিছোঁ, গতিকে জনসমৰ্থন আৰু কাৰ্যকৰ্তাসকলৰ যি আগ্ৰহ দুয়োটাক আমি খুব বিশ্লেষণ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম পৰৱৰ্তী সময়ত। লুৰিণজ্যোতিৰ ক্ষেত্ৰত কি হ'ব যে লুৰিণজ্যোতিয়ে মানে কংগ্ৰেছৰ বিধায়ী দলৰ এতিয়া ভৰিত ধৰা বুলি কৈছে? মই সেইবিলাক একো নকওঁ। লুৰিণজ্যোতিয়ে কি কৰিছে নিজৰ গাটো এবাৰ চিকুটিয়াই চাবলৈ